दिनै बाक्सा जिल्लानि तामुलपुरनि बरखाथायाव आसाम सोरखारनि नखर बिफान आरो आसाम पुलिसनि जर'खा दालायनि बानजायनायाव गुबै लामायाव फैफिननाय एनडिएफबिनि सोद्रोमाफोरनो राङारि अनसुंथाइ राननानै होनाय हाबाफारिया जालाङो। बे अनसुंथाइ राननानै होनाय हाबाफारियाव बाहागो लानानै गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बारग' एनडिएफबि सोद्रोमाफोरनो चेक राननानै होयो। बे हाबाफारियाव माखासे मन्थ्रि आरो फायखि हान्जानि गोजौ मावख'गिरिफ्राबो नुजाथिदोंमोन। दिनैनि बे अनसुंथाइ राननानै होनाय हाबाफारियाव सा 1105 बारग' एनडिएफबि सोद्रोमाफोरनो 4 लाख राङै अनसुंथाइ होयो। এনডিএফবিৰ প্ৰাক্তন সদস্যসকলৰ সংস্থাপন বড়ো চুক্তিৰ এটা খুব ইম্পৰ্টেণ্ট ক্লজ আছে। ইতিমধ্যে এনডিএফবি প্ৰগ্ৰেছিভ আৰু এনডিএফবি আৰডি গ্ৰুপৰ 2000তকৈও অধিক সদস্যক আমি 4 লাখ টকাৰ ফিক্সড ডিপজিট আগবঢ়াইছিলোঁ। সেই ক্ৰমতে আজি আমি ৰৈ যোৱা প্ৰায় 2774 জন এনডিএফবিৰ প্ৰাক্তন সদস্যক এই আত্মসংস্থাপনৰ বাবে ৰিহেবিলিটেশ্যন গ্ৰাণ্ট আমি আগবঢ়াম। বাস্কা, ওদালগুৰি আৰু অসমৰ আন জিলাসমূহৰ কেডাৰসকলক আজি আমি ইয়াত তামোলপুৰত দিলোঁ 1100। বাকীসকলক অহাকালি আমি কোকৰাঝাৰত দিম। ইয়াৰ পিছত মোৰ অনুমান হয় যে 300 মান কেডেট বা কেডাৰ থাকি যাব। তেওঁলোককো আমি 2-3 মাহৰ ভিতৰত আমাৰ স্ক্ৰিনিঙৰ পিছত আমি গ্ৰাণ্ট আগবঢ়ালে এটা পৰ্যায় বড়ো চুক্তিৰ এটা পৰ্যায়ৰ সফল সামৰণি পৰিব। 274টা গোচৰ আমি প্ৰত্যাহাৰ কৰিছোঁ আউট অফ 423। তাত ক্লাছিফিকেশ্যন আছে। কিছুমান গোচৰ হিনিয়াছ কেটেগৰীত পৰে, আমি প্ৰত্যাহাৰ কৰাত আমাৰ আইনগত অসুবিধা আছে। বাকী মেক্সিমাম গোচৰ আমি প্ৰত্যাহাৰ কৰিব পাৰিম। ইয়াত নকওঁ আৰু অসম চৰকাৰ বা আন সকলোৰে কথাটো এইটোৱে যে আমি বড়ো শান্তি চুক্তি কৰাৰ আগতে বিষয়টো জুডিচিয়াৰীৰ হাতলৈকে গুচি গ'ল আমাৰ হাতৰ পৰা। গতিকে এতিয়া সিদ্ধান্তটো ন্যায়পালিকাৰ মাজেদিয়ে হ'ব লাগিব। চুক্তিৰ পিছত এনডিএফবিৰ সদস্যসকলক প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক ৰিহেবিলিটেশ্যন দিয়াটো এটা ডাঙৰ দফা আছিলে আৰু সেইটো এতিয়ালৈকে প্ৰায় 2বাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিলে, এই দফাটো ৰূপায়ণ কৰিলে আৰু আজি আৰু কালি প্ৰায় 2700 প্ৰাক্তন সদস্যসকলক ৰিহেবিলিটেশ্যন দিয়া হ'ব। আৰু সেইটো কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেৰে আমাৰ বাক্সা জিলাৰ তামোলপুৰত আহি এই কামটো কাৰ্যসূচীটো ইতিমধ্যে ৰূপায়ণ কৰিছে। আমি আশা কৰিছোঁ যে এই শান্তি চুক্তিটো এটা সফল হোৱাৰ ফালে গৈ আছে আৰু ইয়াত মূল দফাবিলাক এটা এটাকৈ ৰূপায়ণ হৈ আছে। ओजोंहाय कामाख्या मन्दिरखौ लानानै आमिनुल इस्लामा बिबुंथि होनायखौ लानानै सांग्रां खालामनानै होयो गिबि मन्थ्रिया आमिनुल इस्लामखौ। চক এজনটো জেলত সোমাই আছে, অন্য চেয়াৰমেনটো জেলত সোমাই আছে। এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব। গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে, অৰ্থনীতিৰ কথা কওক, আমাক গালি গালাজ কৰক, ঠিক আছে। কিন্তু ইয়াৰ মাজত কামাখ্যা, শংকৰদেৱ, ভগৱান বুদ্ধ, মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয়। আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক, কাৰণ তেওঁলোক আমাৰ কেটেগৰীৰ কথা নহয়, আমাতকৈ এটা বেলেগ কেটেগৰীৰ তেখেতসকল। আৰু তেখেতসকলৰ কথা ইয়াত এজন পলিটিচিয়ানে হকে বিহকে আলোচনা কৰিব নালাগে। ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল, ঔৰংজেবটো বাদ দিয়ক। बाक्सानिफ्राय दीपक कुमार पाठक, समनि रादाब।